হেল্ল' ফ্ৰেণ্ডছ, সকলোৱে কেনে আছে? আশা কৰিছোঁ সকলোৱে ভালেই আছে। ময়ো ভালেই আছোঁ। আজি মই আপোনালোকৰ মাজত আৰু এখন ভিডিঅ' লৈ আহিছোঁ। এতিয়া মই আপোনালোকৰ মাজত চিকেন লেগ পিচ কাৰীৰ ৰেচিপি শ্বেয়াৰ কৰিম। মই কেনেকৈ বনাওঁ সেইটো ৰেচিপি শ্বেয়াৰ কৰিম। একদম সহজ উপাদানেৰে শ্বেয়াৰ কৰিম। ৰেচিপিটো বনাবৰ কাৰণে চিকেনৰ লেগ পিচখিনি পৰিষ্কাৰ কৰি ধুই ৰেডি কৰি ল'লোঁ। ইয়াত মই হালধি গুড়ি, ধনিয়া জিৰা গুড়ি, জলকীয়া গুড়ি আৰু পৰিমাণ অনুযায়ী নিমখ দি দিলোঁ। এতিয়া পিঁয়াজ আৰু নহৰু দি আৰু তেজপাত দি ভালকৈ মিক্স কৰি ল'ম চিকেনখিনিৰ লগত। চিকেন লেগ পিচখিনি ভালকৈ মিক্স কৰি ল'লোঁ মছলাৰ লগত। এতিয়া ঢাকন লগাই 2 ঘণ্টামান সময় থৈ দিম। এনেকৈ 2 ঘণ্টামান সময় ৰাখি থ'লে সোৱাদটো বেলেগ হয়। 2 ঘণ্টা পাৰ হোৱাৰ পিছত চিকেন লেগ পিচখিনিৰ কালাৰ এনেকুৱা হৈছে। এতিয়া মই কেৰাহীখন বহাই দিলোঁ। কেৰাহী গৰম হৈ আহিল, মিঠাতেল অলপ দি দিলোঁ। এতিয়া মই তেলত অলপ পিঁয়াজ দি দিলোঁ। যিহেতু আগতে পিঁয়াজ নহৰু দি এইখিনি মিক্স কৰি লৈছোঁ, সেইকাৰণে। এতিয়া মই চিকেন লেগ পিচখিনি ভাজি ল'ম তেলত। চিকেন লেগ পিচখিনি ভাজা হৈ গ'ল। এতিয়া মই অলপ পানী দি কচুৱাই ল'ম চিকেন লেগ পিচখিনি। কচুৱা হৈ গ'ল। এতিয়া মই পৰিমাণ অনুযায়ী জোল দি দিম। কাঢ়ি উতলি আহিল। এতিয়া মই বিলাহী দুটামান কাটি ইয়াত দি দিম। বিলাহী দুটা পৰিষ্কাৰ কৰি ধুই কাটি ল'লোঁ। এতিয়া মই দি দিম। হৈ গ'ল চিকেন লেগ পিচ কাৰী। মই অলপ জোল থকাকৈ নমাই ল'ম, পিছত জোলখিনি এনেই শুকাই যাব থৈ দিলে। ইফালে ৰঙালাও ভাজি আৰু বেঙেনা ভাজি হৈ গ'ল। এতিয়া মই এটা কাঁহীত তুলি ল'ম। কাঁহীত তুলি ল'লোঁ। চিকেন লেগ পিচ কাৰী এনেকুৱা হৈছে। এতিয়া খাবৰ কাৰণে একদম ৰেডি। ইয়াৰ লগত মই বেঙেনা ভাজি আৰু ৰঙালাও ভাজি খাম। এতিয়া মই ভাতখিনি ৰেডি কৰি আছোঁ খাবৰ কাৰণে।
ধুনীয়াকৈ সজাই ল'লোঁ এতিয়া খাম আৰু আজি মই এইখিনিতে ভিডিঅ' শেষ কৰিম বাই বাই